সাঁচি ৰখা মৰমৰ গোপন অধ্যায়টো আজি মুকলি কৰি দিলোঁ। মানে ভাল পাওঁতো, নোকোৱাকৈ বুজি নাপাওঁ নেকি? কি হ'ল আজি ইয়ালৈ মাতিলি যে? এই নদীৰ মাজত আত্মহত্যা কৰিবলৈ মাতিছ নেকি? টেট পাগলি, কি অমংগলীয়া কথাবোৰ কৈ থাকো। এই নদীখনলৈ চাচোন। আমাৰ প্ৰেম এই নদীখনৰ দৰে স্বচ্ছ, ইয়াৰ গভীৰতাৰ দৰে আমাৰ ভালপোৱা। আৰু সেই আকাশখন দেখিছ? সেই আকাশখনৰ দৰে বিশাল আমাৰ মৰমবোৰ। আগতেতো এই নদী আকাশ সেউজীয়াৰ মাজতে ডাঙৰ হৈছোঁ, কিন্তু আজি তই বেলেগকৈ ভবাই তুলিলি অ'। আমি বাৰু সফল হ'মনে? আমাৰ ঘৰখনে জানো মানি ল'ব আমাৰ কথাটো? তই এনেদৰে মোৰ বুকুৰ মাজত সোমাই থাকিলে মই সফলেই সফল। ঐ সফল হ, হা সফল হ। আই মানু, বুবু মাইনাক স্কুল থৈ আহোঁতে তই ঘন ককাইদেউহঁতৰ ঘৰত সোমাবিচোন। মই ডলা চালনী এযোৰৰ কথা কৈ থৈছিলোঁ, তই লৈ আহিবি। পইচা পাছত দিম বুলি কবি। হ'ব দে। ঐ শুনচোন, মই আজি ঘৰলৈ আহোঁতে অলপ পলম হ'ব। মহাজনৰ ঘৰত কামখিনি কৰি ভূষণহঁতৰ ঘৰত চাউল জাৰিব যাব লাগিব। দে হ'ব দে, তই যা। মই যাওঁ। বুবু তো ওলাই হৈছেনে? মাইনা বেগত চব কিতাপ ভৰালি নে? তই দেখোন ওলোৱাই নাই। মই আজি স্কুল নাযাওঁ। সদায় সদায় পানী দিয়া ভাত খোৱা খুৱাই পঠিয়াওঁ, মোৰ স্কুলত টোপনি ধৰে। আই ঐ মোৰ টোপনিৰ ৰাণীজনী, আজি ৰাতিলৈকে মাংস আনি খুৱাম দে, টিউচনৰ পইচা পাম নহয়। নহ'লে আজি মই স্কুল নাযাওঁ 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 নাযাওঁ। স্কুল কিয় নাযাওঁ? বহুত দিন হ'ল মাংস খোৱাই নাই। আজি মাংস খোৱাটো মনত পেলাই ৰাতিলৈকে ডকচি খাম। বল স্কুল বল। গৈছ নে নাই? বল। মাইনা ছাগলী পোৱালিটো লৈ যাইছো। বুবু ৰ, কৰিবি। বুবু বুবু ৰ, বুবু বুবু কৰিবি, লাহে লাহে বল। মা, তই কিয় ইমান মন মাৰি আছ? ডক্টৰে কৈছে সময়মতে ব্যায়ামবিলাক কৰিলে ভাল হৈ যাব। চাওঁ হাতখন এনেকৈ কৰাচোন। কৰা 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 কৰা। দেহি তই স্কুললৈ গৈ যা।
মা দেহিয়ে তোক ঔষধকেইটা খোৱালেনে এতিয়া তই ভাত কেইটামান খাই লচোন ভাতকেইটা খাই লচোন তই মুখখন ভালকে মেল আকৌ কি হ'ল ৰাতিপুৱাও টিউচন সন্ধিয়াও টিউচন দুপৰীয়া মোকে ল নহ'লে টিউচন আহিবি নহ'লে তোক ঘৰতে পঢ়াম ঐ ছোৱালী খং উঠাই নলবি দেই আজি 3 দিন ধৰি তোৰ কাৰণে এই গছতলিত ৰৈ আছো তই জাননে ৰঙা কাপোৰ এখন মাৰি নললি কিয় খং উঠাই নলবি দেই ডিঙিত উঠাই লৈ একেবাৰে ঘৰতহে নমামগৈ তোক অঁ মাহঁত আহিছে পলা হা? পলা মাহঁত আহিছে পলা পলা তহঁতে কিন্তু ঘৰলৈ গৈ এতিয়া পঢ়িবি তই আকৌ ইয়াত কি কৰি আছ চেনি পেহী ইয়াতে ৰুবলৈ কৈছে টিউচনৰ পইচা দিব বোলে অ' মা মোৰ তা লাগিছে হে এইটো যা সিফালে কৰগে তই আকৌ ইহঁতক লৈ ক'লে যাওঁ মহাজনৰ নাতিনীয়েকৰ জন্মদিন পাতিছে আৰু সিহঁতৰ কলি বোৱাৰীজনীয়ে দহাই দহাই বুবু আৰু মাইনাক লৈ যাবলৈ কৈছে তাকে সিহঁতে কোনোদিন জন্মদিন দেখা নাই যে তই এতিয়া ইয়াত ৰৈ থাকিব নালাগে চেনিহিবিহে পইচা কাইলৈ দিব তই এতিয়া ঘৰলৈ যা অ এয়া কি হ'ল তোৰ দেখা নাই তোৰ ভাইৰে কি কৰি থাকো মোক দে হ'ব দে তই যাই থাকিবি মই যাওঁ ঐ এতিয়া এনেকৈ উঠাই যে কি কৰিবি হা অ' মানে কিবা তুমি আহিছা ইয়াতে কাম কৰি আছা অ' ইহঁতকেইটাকো আনিছা ব'লা ভিতৰলৈকে ব'লা কেক কাটিবৰ হ'ল নহয় बादल बरसा बिजुली सावन को पानी जीसु जीसु मौसम सा रातो जवानी पेही ओए पेही ओए ইমান ডাঙৰ বাৰ্থডে কেক কাটিছিলে ন पेही হে এইটো পাগলটো पेही आ पेही পাগল এইটো এইডাল আকৌ কিয় বান্ধি লৈছে এইটো নেজানে নেকি ভাইৰেল বাদল বৰসা বিজুলি বৰ দাম দিবলৈ আহিছে অ বাহিলি তই মহাজনৰ নাতিনীয়েকৰ জন্মদিন আছিল তাৰ পৰা আহিলো ঔ হকে খাইতি তেতু গুলৈকে মাৰি আহিলে হপমান হে এইটো মই জন্ম কেতিয়া হৈছিলো নো তোক আকৌ জন্ম হোৱা সেই তাৰিখটো কিয় লাগে আজি এই কুকুৰ তই জন্ম হলিয়ে তাৰ মানে বিনয়দা ফটোমি কৈ নাথাকিব অ' মা মোৰ জন্ম কেতিয়া হৈছে 15 আগষ্ট তাৰিখে হৈছিল মাউৰিটো জন্ম হৈ ভাৰত স্বাধীন কৰি পেলালি ই এইটো এটা পাগল এইবিলাকৰ লগত হেই পেহি ঐ পেহি পেহি আয়ো बादल बरसा बिजुली आयो सावन का पानी দেহি তই দেখোন ডাঙৰে হলি মাৰ চুলিত বেনুগাঁঠি দিব পৰা হলি দে সোনকালে তোক বিয়াখন দি আজৰি হ'ব পাৰিলেই হ'ল আৰু দাদা বিয়া চিয়াৰ কথা কৈ নাথাকিবি কিন্তু
মই গোটেই জীৱনটো মা আৰু তোৰ লগতে থাকিম আয়ো খুঞ্জনী ইমান সোনকালে বিয়া নিদো নহয় সোনকালে মানে ঐ, তই মোক কি ঐ, ঐ, সোনকালে ঐ, বিয়া দিব ঐ, ইচ্ছা হা ঐ, 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 চাওঁ তো, ঐ, ৰ, ঐ, 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 ৰচোন, ৰ। এই ৰ ৰ ৰ ৰ ৰ ৰ। আচ্ছা মাইনাজনী আমাৰ গাঁৱৰে নেকি নিজৰ গাঁৱৰ ছোৱালীজনীক চিনি নোপোৱা নেকি মানে কি বাই ডাঙৰ ছোৱালী মানে সৰু এজনীও আছে একে সাথ এক ফ্ৰী টাউনৰ বান্দৰ আমি গাঁৱত অসভ্যালি বুলি কয় আৰু এনেকুৱা অসভ্যালি মই ভাল নাপাওঁ মাইণ্ড ইট অ' মাই গড So talented la. তোৰ গাঁৱত যে ইমান ডাল নোহোৱা ফুলবোৰ ফুলি আছে আৰে ভাই তই মোক আগতে কোৱা নাই কিয় এক মোক লাগিবই ভাই চুকা ছোৱালী বিয়া পাতিলে বোলে ল'ৰা ছোৱালীও চুকা হয় হে আমাৰ দৰে গাধ নহয় কমলেশৰ পগলা পুতেকটো গাঁৱলৈ আকৌ আহিছে পাগলামি কৰি ফুৰিছিল দিলো নহয় আজি ঠিকছে বাপেকে ৰচোন কি কলি লালাৰ লগত কাজিয়া কৰিছ কি দৰকাৰ আছিল তোক সিহঁতক মাতিবলৈ মই কিবা মাতিছিলো নেকি সিহে অসভ্যালি কৰিছিলে ৰাস্তাত যি কৰিছ খুব বেয়া কাম কৰিছ সিহঁত ডাঙৰ মানুহ এমএলএৰ লগতো সিহঁতৰ চিনাকি কিবা এটা যদি কৰে কি কৰিবি তেতিয়া থ এমএলএ লগত থাকে থেমা ধৰা দালালহে কি আৰু তাৰ পুতেক মদাহী ড্ৰাগছো খায় সি পগলা নহয়নো আৰু কি অ' মা মোৰ বাৰ্থডে কেতিয়ানো হে এইটো একেটা কথাকে লাগি নাথাকিবি মানে কি হ'বলৈ আছে মহাজনৰ ঘৰত বাৰ্থডে দেখি আহিল যে সেইদিনাখনৰ পৰা তাৰো বাৰ্থডে পাতিব লাগে অ' মা 15 আগষ্ট নাছিল জানো তাৰ বাৰ্থডে অঁ হ'ব দে নহ'লে বুবু এবাৰ তোৰো বাৰ্থডে পাতিম হেপী বাৰ্থডে অ' মা কথা এটা হ'ল নহয় তোৰ আকৌ কি হ'ল মোৰ জন্ম কেতিয়া হৈছিল নো বাৰ্থডে ভূতটো এতিয়া তাইৰ গাতো লাগিছে অ' মা বাৰ্থডে ভূত নহয় বুবুৰ বাৰ্থডে পাতিলে মোৰো বাৰ্থডে পাতিব লাগিব নিচিলি নহয় ভাত খা মনে মনে তই নুবুজ কিয় কি বুজিব লাগে কচোন একেখন গাঁৱতে থাকি তোক লগ কৰিবলৈ এসপ্তাহ হ'ব লাগে মই জানো ইচ্ছা কৰি তোক লগ নকৰাকৈ আছো তেন্তে বল নহ'লে আজিয়ে তোক পলৈ লৈ যাওঁ মাৰো গাটো ভাল নহয় ভণ্টিৰো লগ এটা হ'ব তই নুবুজ কিয় মই ইচ্ছা কৰিলে তোৰ লগত যাব নোৱাৰো টিউচন কেইটা কৰি বুবু মাইনা পঢ়াৰ খৰচটোকে উলিয়াইছো মই যদি গুচি যাওঁ সিহঁতৰ কি হ'ব কচোন নহয় অ' মাৰ গাটো এইকেইদিন খুবেই বেয়া বোৱাৰীজনী চোৱাৰ বৰকৈ হেঁপাহ আছিলোঁ মাৰ গাটো খুব বেয়া মাৰ যদি কিবা এটা হয় মই একেবাৰে গুচি যাম বাহিৰলৈ কেতিয়াও ঘূৰি নাহোঁ আৰু अच्छा लैला मजनू मैंने एक साथ अरे भाई ठोको टाली ভাবিছিলো কলিটো ফুলালৈকে বাট চাম এতিয়া দেখিছোচোন ফুল ফুলি গোন্ধ বিয়পাই আছে ঐ তহঁতে পাইছনে ভাইলেণ্ট নহবি
চাইলেণ্ট হৈ গুচি যাম ঐ আহ ইহঁতৰ লক্ষণবোৰ ভাল দেখা নাই বাদ দে এই খেলকেইটাক ভয় কৰিবলৈ আবে কি হ'ল ক তই চব পানী পেলাই দিলি ৰে পানী 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 ময়ে পেলাম বোকাও ময়ে কৰিম কিন্তু পিছলিব সি আচ্ছা কি আছিল বে তাই নামটো মনিষা বুলি কৈছিল মনিষা কিউট কি চকু আৰে পাগল হৈ গৈছো বে মই আৰে চাচোন চা মোৰ হাৰ্টবিটটো চাচোন মই প্ৰেমত পৰিছো নেকি বাৰে বাৰে মনত পৰি থাকে বে তাই চকু দুটা মাল বে মাল साला 32 साइज देखिए मेला पागल हो গৈছে মই তোমাক ভাল পাওঁ আই লাভ ইউ প্ৰথমে নিচা বাদ দি নিজৰ দেহটোক ভাল পাবলৈ শিক বাদ দিলো মোৰ দেউতাৰ অগাধ সম্পত্তিৰ একমাত্ৰ ল'ৰা মই ৰাজৰাণী হৈ খাব পাৰিবি অট্টালিকাত নাথাকিলেও মানুহে সুখত থাকিব পাৰি আচলতে মই তোমাক বাৰ্থডে আজি মই কেক কাটিম আজি মোৰ বাৰ্থডে মই কেক কাটিম তই ইমান ফূৰ্তি কৰি আছ যে মায়ে কেক আনিলেহে কাটিবি তই চাই থাক মায়ে মোৰ কাৰণে কেক আনিব আই মানুহ কি হ'ল অ' মা আজি টিউচনৰ পইচা এটাও নাপালো অ' মই গম পাইছোঁ চেনেহী পেহীক বাটতে লগ পালোঁ নহয় পইচাকেইটা নাই দিয়া বুলি ক'লে মোৰ হাতত 30টা টকা আছিল তাৰে চা এইকেইটা কেক লৈ আহিছোঁ আমি সৰু মানুহ সেইকাৰণে আমি সৰু সৰু বস্তুকে কাটো দেচোন এইকেইটা তই ল টুলখন লৈ আহ চাকিয়ে গজু লৈ আন মই হাত ভৰিকেইটা ধুই আহোঁ দেই
বুবু মাইনা মা আহিলে অ' মা আহিলে বুবু তোৰ কাৰণে কেক আনিছো চা নাকাটো মই কেক নাকাটো ৰচোন মোৰ হাতত পইচা নাই নহয় সেইকাৰণেহে মই কেক নাকাটো যা ৰচোন বুবু শুনচোন নাকাটো বুবু শুনচোন নাকাটো অ' মা মই নাকাটো বুবু মনে মনে থাক চা আমি বহুত দুখীয়া মানুহ যেতিয়া আমাৰ বহুত পইচা হ'ব তোৰ কাৰণে ইমান ডাঙৰ কেক এটা আনিম একো নহয় বহচোন চাকি গছ মইনা যাচোন মেচটো লৈ এইটো কাট বুবু চাকি গছ জ্বলা চাকি গছ নুমুৱাই দে কটাৰীখন দে চাকিটো চাকি গছ নুমুৱাই নুমাই ল হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ এতিয়া কেকটো কাট ধুনীয়াকৈ কাট বুবু মাক দে প্ৰথমে খুৱাই Happy birthday to you. Happy birthday to you. Happy birthday, dear. বহকচোন এইবোৰ মানুহক বহিব দিয়া কোনো দৰকাৰ নাই আই মানুহ মনে মনে থাকিলি নে আৰে কবলৈ দিয়া মাতাশ্ৰী মুকে নকৈ কাক কব এনেওতো পিছত এই খং অভিমান এই সকলোবোৰ মই সহ্য কৰিব লাগিব মই কথাবোৰ বুজি পোৱা নাই চাওক মই বেকাবেকিকে কথা কৈ একদম বেয়া পাওঁ মই মানে আপোনাৰ ডাঙৰ ছোৱালীৰ প্ৰেমত পৰিছোঁ আৰু বাৰ্থডে ছোৱালীৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালোঁ তাইৰ প্ৰেমিকৰ লগত পলাই যোৱাৰ আগতে মোৰ প্ৰস্তাৱ আপুনি গ্ৰহণ কৰক প্ৰেমিক আই মানুহ তুমি মানে তোমাৰ প্ৰেমিক ৰুবুল কৈয়ে পালোঁ আই মানুহ কথাটো সঁচানে মা মই ৰুবুলক ভাল পাওঁ তই মোৰ বিশ্বাসত আঘাত আনিলি তোক লৈ মোৰ বহুত সপোন আছিল আই মানুহ বহুত সপোন আছিল কিয় এনেকুৱা কৰিলি কিয় এনেকুৱা কৰিলি তেনেকুৱা
আমি চাগে এই গাঁও এৰি গুচি যাব লাগিব। কিয় যাম গাঁও এৰি? দেউতাৰ চিনস্বৰূপ এই ভেটি এৰি কেতিয়াও নাযাওঁ। গাঁও এৰিব নালাগে ৰ'ব। সিহঁতৰ টকা আছে, ক্ষমতা আছে, সেই বুলি আমাৰ লগতো ভগৱান আছে। ভগৱানৰ ওপৰত বিশ্বাস ৰাখক, সকলো ঠিক হৈ যাব। মা, মোৰ জন্মদিন কেতিয়া হ'ব? মনে মনে থাকচোন। এইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰিবি। আপোনাৰ যদি আপত্তি নাই, এই বহাগতে মণিষাক মই বিয়া কৰাব খোজোঁ। মোৰ একো আপত্তি নাই। তুমি বহাগৰ কাৰণে ৰৈ থাকিব নালাগে। যদি পাৰা এই মাহতে লৈ যোৱা। চিন্তা কৰিব নালাগে ৰ'ব। মই কাইলৈ টাউনলৈ গৈ বজাৰখিনি কৰি আহিমগৈ। তই যাবি নেকি? নাযাওঁ মই। ভাত খাওক আপোনালোকে, মই যাওঁ। তই নাখাওঁ? নালাগে দে, মা ঘৰত অকলে আছে নহয়। মই যাওঁ দিয়ক। মণিষা, অ মণিষা, অঁ, ক'ত আছনো? গা ধুই আছো। মা নাই নেকি? কামলৈ গ'ল। আৰু ইহঁত কেইটা? স্কুললৈ গ'ল। তই বচোন, মই গাটো ধুই গৈ আছো। হ'ব দে। চোৱানা দুচকু তুলি আহিছো তোমালে বুলি, দিয়া না মৰম তুমি মোৰে বুকুতে ঢালি। থাকে যদি অভিযোগ সমিধান দিব, আহে যদি কোনো দুখ সাৱতি ল'বা মোক। ভাল পোৱা তুমি, ভাল পোৱা তুমি, ভাল পোৱা তুমি, ভাল পোৱা তুমি।
ঐ লাহি ভাই কি হ'ল তই মন চন মাৰি বহি আছ যে ভাই আমার অনেক টেনশন ভাই অনেক টেনশন কি টেনশন হ'ল তোৰ ইমান এই যে এনআরসি না ফেনারসি এটা হ্যাঁ এইখানে না আমার একটা অনেক টেনশন হয়ে গেছি এই যে আমার একটা বড় পুলাটা তার নামটা তো শুকুরালি ছিল ভাই তুমি তো জানো এই শুকুরালি জায়গায় না শত কাটিয়ে না একটা ক বহাই দিছে ওখান তো কুকুরালি হয়ে গেছে হয় নাকি তার মধ্যে আরো আমার এই সেরিতা ওর নামটা তো লাহরি ছিল এর নামটা না এই লাহরি ল তার সাইড করিয়া না তারপরে একটা গ বহাই দিছে ওখান তো গাহরি হয়ে গেছি গাহৰি হৈ গৈছে ওখান তো গাহরি বলি দাহে আমার কি টেনশন হইছি না হন হয় নাকি তার মধ্যে আরো একটা টেনশন আইয়া গেছি আমার কি আমার যে নদী পারে ঘরটা আবার সরকারে আইয়া না উইসেট করিয়া দিছি ওই যে আমার দুইটা তিরি তো এখন হাল্লা হুল্লা করছি সেই টেনশনের মাঝে আমি এইখানে বসিয়া রইছি ভাই তই টেনশন ল'ব নালাগে বুজিছ আমাৰ ছাৰ আছে নহয় ছাৰ খুব ভাল মানুহ ভালো মানুহ ছাৰৰ ওচৰত তোক লৈ যাম চব ঠিক কৰি দিব বল আমাৰ ছাৰ ঠিক আছে আল্লাহ জি করে বালা করে চন্দ ছাৰ অৰুণোদয় ফৰ্মখিনি তই জমা দিলি নে দিলোঁ ছাৰ আপোনাৰ কি ক'ব লগা আছে ছাৰ নৈ কাণৰ মাটি দুবিঘা মই মিয়াক বন্ধক দিছিলোঁ বজাৰত যিমান চাউলৰ দাম হৈছে ভাবিছোঁ খেতিডৰা এইবাৰ মই নিজেই কৰিম মই কি কৰিব লাগে পাৰিলে ছাৰ আপুনি মোকলাই দিলে কিমান টকা লাগিব 20,000 চন্দ ছাৰ এখেতক টকা 20,000 দি দিবি হ'ব ছাৰ অৱশ্যে হেৰি মই শুন নলওঁ দেই পিছে কেতিয়াবা যদি মাটিখিনি বিক্ৰী কৰে নহয় মোকেই জনাব দেই হ'ব ছাৰ তোৰ কি ক'ব লগা আছে স্যার আমি বরবাদ হয়ে গেছি স্যার কি হল কি আমার যে আটটা পোলা পান দিয়ে আমি রাস্তায় রাস্তায় হাঁটতে হাঁটতে পড়ছি স্যার সরকারে যে স্যার আমার মাটি দেওয়া নিশ্চিত করছি এই জন্য আপনার কাছে আইছি স্যার আপনি কিছু একটা করেন চিন্তা কৰিব নালাগে বুজিছ এইবিলাক হল ইলেকশ্যনৰ চাল হয় স্যার ইলেকশ্যন যোৱাৰ পিছত তহঁতে আকৌ আগৰ জেগাত আহিব পাৰিব হয় আৰু মইনো কেলে আছো হে মই চাম নহয় পিছে সময়ত মোক ভোটটো দিলেই হ'ল ওই বল স্যার চন্দ এই আমাৰ যে পিছফালে মাটিখিনি খালী হৈ আছে ইলেকশ্যন নোযোৱালৈ তেখেতক তাতে ঘৰ এটা বনাই দিবিচোন হ'ব ছাৰ বুজিছ আৰু চলা ফুৰাৰ ব্যৱস্থা কৰি দিবি দেই হ'ব ছাৰ ঐ চন্দ ছাৰ এই বাবাৰ ৰুমত কিহৰ হুলস্থুল হৈছে ইমান ছাৰ লালদা বোলে প্ৰেমত পৰিছে কি মোৰ বেটা প্ৰেমত পৰিছে হয় ছাৰ মোৰ লাল প্ৰেমত পৰিছে সি প্ৰেমত পৰিছে ৰ'ব দেই মই অলপ ভিতৰৰ পৰা আহিছো মোৰ বেটা প্ৰেমত পৰিছে শুনিছা কওকচোন হে আমাৰ বেটা বোলে প্ৰেমত পৰিছে কোন তাই ক'ত ঘৰ তাই কি নাম দেখিবলৈ কেনেকুৱা ৰবাচোন ৰবা ঐ ভেংকৰ এই গাড়ী উলিয়া ঐ চন্দ এফালা ছাৰ ঐ গোটেই কথাখিনি আমাক বুজাই কচোন আমাৰ গাঁৱৰে মানিকী বাইদেউ ডাঙৰজনী ছোৱালী মণিষাৰ প্ৰেমত পৰিল লালদা তাৰ পিছৰখিনি ক সেইদিনাখন গৈছিল ছোৱালী খুজিবলৈ চৰ মাৰি পঠিয়াই দিলে নহয় কি মোৰ বেটাৰ গালত চৰ মাৰিছে ঐ তাইৰ নামটো ক কোনে মোৰ বেটাৰ গালত চৰ মাৰিলে তাইৰ নামটো ক তই নামটো ক মণিষা মোৰ বেটাই নাজানেই মই যদি ইচ্ছা কৰো তেনেহলে মই 7জনী মণিষা খাৰা কৰাই দিব পাৰো তাই কিন্তু এটা মহা ভুল কৰি পেলালে এই কেপি বৰুৱাক তাই চিনিয়েই পোৱা নাই এনেই মানুহে মোক কমলেশ্বৰ পাগলা বৰুৱা বুলি নকয় পাগলামি মোৰ মূৰত উঠিলে এই মূৰটোৰ দৰে মই সকলোকে চাফা কৰি পেলাম এই মণিষা
বাই মানু বহক নমস্কাৰ আপুনি বা আমাৰ ঘৰলৈ কি কামত আহিলে তোমাৰ ছোৱালী গাভৰু হ'ল আমাক খবৰেই নিদিলা বাৰু যি কি নহওক তোমাৰ ছোৱালীক বোলে আমাৰ ল'ৰাৰ পচন্দ হৈছে আৰু আজিলৈকে তাৰ যি পচন্দ হৈছে সকলোবোৰ বস্তু মই তাক দি দিছো আৰু সেই কাৰণে আপোনাৰ ল'ৰাই বলিয়া কুকুৰৰ দৰে মানুহ কামুৰি ঘূৰি ফুৰিছে ঐ ছোৱালী মোক চম্ভালি কথা কবি বুৰ্বক তই কাক কথা কৈছ তোৰ হিচাপ আছে তাই কেপি বৰুৱাৰ বোৱাৰী হয় চোৱা মাইনা হুলস্থুল মই বৰ বেছি ভাল নাপাওঁ মৰমেৰে কৈছো গাড়ীত উঠা তোমাক মই ৰাস ৰাণী কৰি ৰাখিম আৰু তোমাৰ মাৰো খবৰ মই লৈ থাকিম এনেই মই দুই ফুলি আৰু এক ফুলি লগাই ল'ম আমাৰো খং আছে কিন্তু মই য'তে ত'তে খং দেখুৱাই নুফুৰো উদ্ভণ্ডালি সকলোতে নচলিব অন্ততঃ মই থকালৈকে এইখন ঘৰ ফালে বেকাকেও নাচাবি তই নাভাবিবি মই ভয় কৰি ইয়াৰ পৰা ওলাই গৈছো বুলি আৰু তই এটা কথা মনত ৰাখিবি যেতিয়া মই কাম কৰো নহয় তাৰ কোনো প্ৰমাণ নাই আৰু এই কামটো মই অতি সোনকালে চাফা কৰি পেলাম চাফা হেল্ল' কি বাবা বোলে বহক বড়ো মই ইয়াত বহিবলৈ অহা নাই কি অপৰাধত মোৰ ল'ৰাটোক এৰেষ্ট কৰা হ'ল আপোনাৰ ল'ৰাই চাওক হাজৰিকা আপুনি হয়তো পাহৰি গৈছে সি মোৰ ল'ৰা হয় এই কেপি বৰুৱা মানে কমলেশ্বৰ পাগলা বৰুৱাৰ ল'ৰা হয় সি আপুনি ভুল কৰিছে হাজৰিকা আপুনি আমাক ভুল শুদ্ধ শিকাব নালাগে আইন সকলোৰে বাবে সমান আপোনাৰ ল'ৰাক ড্ৰাগছ লৈ থকা অৱস্থাত আমি ধৰিছো কি প্ৰমাণ আছে আপোনাৰ হাতত উইদাউট এভিডেন্স আমি কাকো এৰেষ্ট নকৰো তাৰ মানে আপুনি সিহঁতক এৰি নিদিয়ে নহয়নে আইনৰ গণ্ডিৰ বাহিৰৰ আমি একো কামেই নকৰো ঠিক আছে এই কমলেশ্বৰ পাগলা বৰুৱাও কেঁচা খিলাৰী নহয় ঐ চন্দ ছাৰ কাগজখন দে কলিতা ছাৰ ইহঁতক বেল বনত চাইন লৈ যাবলৈ দিয়ক হ'ব ছাৰ
ঠিক আছে ছাৰ এইবাৰলৈ বাচিলি তহ নেক্সট টাইম মোৰ পাল্লাত পৰিলে গম পাই যাব আমাক ভয় খুৱাব নালাগে আমাৰ পাল্লাত পৰিলে কলিতা ইহঁতক যাবলৈ দিয়ক আই বল সিহঁতে ঠিক কথাই কৈছে হাজৰিকা বিপদ কেতিয়া কাৰ আহে ধৰিবই ৰুবুল তই মোৰ মাথা জ্বলাই দিছ হেৰি ইমান অধৈৰ্য হৈছে কিয় কি হ'লনো পুতেৰক মাত বাবা বাবা নিকম্মা নালায়ক সৰু কাম এটা তই কৰিব নোৱাৰ তোৰ বয়সত মই দুজনী মাইকী উঠাইছিলো তই এজনী ছোৱালীকে আনিব নোৱাৰ তই মোৰ ইজ্জত খাই দিলি কেপি বৰুৱাৰ বাঘৰ সন্তান হৈ তই মেকুৰীৰ দৰে শুই আছ বাঘ হবলৈ শিক বাঘ যা পানী গ্লাছ মালেহে আনিছিলো আপুনি কিয় খালে তোৰ মাৰে আজিৰ পৰা পানী নাখায় হেৰি নহয় দাদা কলৈ গ'ল নাজানো মই অ' ভণ্টি ভালে সুধিছো কোৱাচোন দাদা ক'ত আছে নাজানো বুলি কৈছে নে নাই ক'ত দেখিছ হালো ভাই ক'ত দেখিছ নকওঁ কিয় ক'ত দেখিছ ক'ত আছে দিব লাগে চামৰি পেলাই ক'ত আছে নকওঁ কিয় কোনফালে দিলে ওপালে গৈছে তই ঘৰলৈ যাচোন তই ঘৰলৈ যা
লাল ল চিৰিঞ্জ সম্বন্ধত মোৰ ফুল খালি নোৱাৰিম বুজিছ এনজয় কৰ এই চা মোলৈ চা বুজা মজা ৰ তোমাক মৰম কৰিব লাগিব নহয় চাওঁ ৰ নকওঁ কিয় কি কৰোঁ তোক কি কৰোঁ তোক মৰম কৰিম বল বল আজি তোৰ ধুনীয়া চেহেৰাটো চাই লওঁ মই তোৰ গাত দুখ নাছিলো আই তোৰ বাহিৰে সব শেষ কৰি পেলালে মাইনা 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 হা মাইনা ও মাইনা ওই মাইনা ওই ও মাইনা ওই নামাতো কিয় ওই মাইনা ও মাইনা ওই মাইনা মাইনা কি কৰিছিল মোৰ ছোৱালীজনী হা কি কৰিছিল জয় হ'বলৈ চেষ্টা কৰিছিলো কিন্তু জম হ'বলৈ বাধ্য কৰালি চাফা কৰি দে ভণ্টি ভণ্টি মা ভণ্টি মা ভণ্টি মা তই সিফালে যা ঐ চন্দ তই ইফালে যা বুবু যা সিফালে আৰু শুন খালী হাতেৰে নাহিবি মই বহুত ভাল পাইছিলো কিয়নো নাছিলে এতিয়া এতিয়া কি হ'ব কি কৰিলি তোক যেতিয়া মই নাপালো এবাৰতো নিজৰ কৰি ল'ব পাৰো এবাৰতো মৰম কৰিব পাৰো এইটোতো মোৰ নিজৰে তই যা হাৰামি তোক
বাদ দি নিজৰ দেহটোক ভাল পাবলৈ শিক অট্টালিকাত নাথাকিলেও মানুহে সুখত থাকিব পাৰে টকা পইচাৰে প্ৰেম ভাল পোৱা কিনিব নোৱাৰিও হয়তো মই প্ৰেমৰ সংজ্ঞাই বুজি নাপালোঁ চৰি সুখী হোৱা তোমালোক